নমস্কাৰ ওয়েলকাম ব্যাক টু জিএস বাই নয়ন বন্ধু বান্ধৱীসকল আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম 6 আৰু 7 মাৰ্চৰ লগত জড়িত ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰসমূহ প্ৰথম প্ৰশ্ন হু হেজ বিকাম দ্য নিউ প্ৰেছিডেণ্ট অফ হাংগৰী হাংগৰীৰ নতুনকৈ হোৱা ৰাষ্ট্ৰপতিজনৰ নাম কি উত্তৰ হৈছে থমাছ চুইলেক হাংগৰীৰ কেপিটেল হৈছে বুদাপেষ্ট আৰু পিএম হৈছে ভিক্টৰ অৰবান আৰু হাংগৰীৰ কাৰেন্সি হৈছে ফৰেণ্ট তাৰে নেক্সট কুৱেশ্যন Where has India's first national dolphin research center inaugurated? ভাৰতৰ কোনখন ৰাষ্ট্ৰত প্ৰথমখন নেশ্যনেল ডলফিন ৰিচাৰ্চ চেণ্টাৰ উদ্বোধন কৰা হৈছে উত্তৰ হৈছে বিহাৰত বিহাৰৰ ৰাজধানী হৈছে পাটনা চিএম হৈছে নীতিশ কুমাৰ আৰু গভৰ্ণৰ হৈছে ৰাজেন্দ্ৰ আৰ্লেকাৰ বিহাৰৰ মুঠ ডিষ্ট্ৰিক্টৰ সংখ্যা হৈছে 38 লোকসভা হৈছে 40 লোকসভাৰ আসন হৈছে 40খন ৰাজ্যসভা হৈছে 16খন আৰু লেজিসলেটিভ এছেম্বলি হৈছে 243খন আৰু বিহাৰৰ মুঠ মাটিকালি হৈছে 98,940 কিলোমিটাৰ ই গোটেই ভাৰতৰ 12 নম্বৰ ৰেংকত আছে মানে মাটিকালি হিচাপত নেক্সট কুৱেশ্যন হুইচ কান্ট্ৰি হেজ বিকাম দ্য ফাৰ্ষ্ট কান্ট্ৰি টু ডিক্লেয়াৰ এবৰ্চন এ কনষ্টিটিউচনেল ৰাইট কোনখন দেশত এবৰ্চনক সংবিধানিক ৰাইট হিচাপে ঘোষণা কৰা হৈছে উত্তৰ হৈছে ফ্ৰান্সৰ ৰাজধানী হৈছে পেৰিছ পিএম হৈছে গাৰ্ভিলাৰ আটলাৰ আৰু ইয়াৰ কাৰেন্সি হৈছে ইউৰো আৰু ইয়াৰ পাৰ্লিয়ামেণ্টৰ নাম হৈছে সেনেট মনত ৰাখিব ইম্পৰ্টেণ্ট হয় তাৰে পিছৰ কুৱেশ্যন হু লঞ্চ সাকসু প্লেটফৰ্ম নামৰ প্লেটফৰ্মটো কোনে উদ্বোধন কৰিছে উত্তৰ হৈছে টেলিকম ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ হৈছে অশ্বিনী বৈষ্ণৱ আৰু এই টেলিকম ডিপাৰ্টমেণ্ট পৰিচালিত কৰে তৰাই নামৰ সংস্থাটোৱে তৰাই স্থাপন কৰা হৈছিল 20 ফেব্ৰুৱাৰী 1997 চনত তাৰে পিছৰ কুৱেশ্যন হু হেজ ষ্টাৰ্টেড ইন্দিৰা পেয়াৰী বেনা সুখ সন্মান নিধি স্কিম কোনখন ৰাজ্যত ইন্দিৰা পেয়াৰী বেনা সুখ সন্মান নিধি স্কিম লঞ্চ কৰিছে উত্তৰ হৈছে হিমাচল প্ৰদেশ এই স্কিমৰ দ্বাৰা 18 পৰা 60 বছৰৰ মহিলাখিনিক মাহিলী 1500কে এককালীন মাহিলী 1500কে পইচা দিয়া হ'ব হিমাচল প্ৰদেশ ষ্টাব্লিছ হৈছিল 25 জানুৱাৰী 1971 চনত ইয়াৰ ৰাজধানী হৈছে চিমলা আৰু ধৰমশালা মুঠ জিলাৰ সংখ্যা 12খন লোকসভা 4খন ৰাজ্যসভা 3খন আৰু লেজিসলেটিভ এছেম্বলি হৈছে 68খন চিএম হৈছে সুখবিন্দৰ সিং সুখু গভৰ্ণৰ হৈছে প্ৰতাপ শুক্লা তাৰে পিছৰ কুৱেশ্যন মাজুলী মাৰ্কছ অফ হুইচ ষ্টেট গট জিআই টেগ মাজুলীৰ মুখাক ৰিচেণ্টলি জিআই টেগ লাভ কৰিছে মাজুলী মুখা কোনখন ৰাজ্যৰ হয় উত্তৰ হৈছে আসামৰ ৰিচেণ্টলি দুটা বস্তুৱে জিআই টেগ লাভ কৰিছে এটা হৈছে মাজুলীৰ মুখা আৰু মাজুলীৰ পাণ্ডুলিপি পেইণ্টিং নিউলি জিআই টেগ লাভ কৰিছে তাৰে পিছৰ প্ৰশ্ন হোৱাট ইজ দ্য নেম অফ দ্য ইণ্ডিয়াছ ফাৰ্ষ্ট AI টিচাৰ ইণ্ডিয়াৰ প্ৰথমটো AI টিচাৰৰ নাম কি উত্তৰ হৈছে আইৰিছ এইটো হৈছে ৰবট চালিত টিচাৰ হয় ই প্ৰথমতে কেৰেলাৰ KTCT হায়াৰ ছেকেণ্ডাৰী স্কুলত শিক্ষকতা আৰম্ভ কৰিছে এইটো হৈছে ভাৰতৰ প্ৰথমটো AI চালিত টিচাৰ হয় তাৰ পিছৰ কুৱেশ্যন হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট জেট সুইট ৰেচ অৰ্গানাইজ ভাৰতৰ ক'ত প্ৰথম ক্ষমা কৰিব কোনখন দেশে পোনপ্ৰথমে জেট সুইট ৰেচ অৰ্গানাইজ কৰিছে উত্তৰ হৈছে ইউএৰ কেপিটেল হৈছে আবু ধাবি আৰু কাৰেন্সি হৈছে দিৰহাম তাৰে পিছৰ প্ৰশ্ন হোৱাট এজ হেজ বিন ফিক্সড বাই দ্য ইলেকশ্যন কমিশ্যন ফৰ দ্য কনভিনিয়েন্স অফ ভোটিং ফ্ৰম পোষ্টেল লেটাৰৰ হাতত ভোট দিবৰ কাৰণে ইয়াৰ বয়সৰ কিমান ধাৰ্য কৰা ঊৰ্ধ্বতম বয়স কিমান ধাৰ্য কৰা হৈছে উত্তৰ হৈছে 85 ইয়াৰ্ছ আগতে ইয়াৰ বয়স 80 আছিল যদিও এইবাৰ এই বয়সৰ সীমা 5 বছৰ বঢ়াই 85 কৰা হৈছে এই
85 কৰা এই ছিষ্টেমটো ভাৰতৰ ইলেকশ্যন কমিশ্যনাৰে কৰিছে। ভাৰতৰ ইলেকশ্যন কমিশ্যনৰ ষ্টাব্লিছ কৰা হৈছিলে 25 জানুৱাৰী 1950 চনত আৰু বৰ্তমান ভাৰতীয় ইলেকশ্যন কমিশ্যনৰ চিফ ইলেকশ্যন কমিশ্যনাৰ হৈছে ৰাজীৱ কুমাৰ। তাৰে পিছৰ কুৱেশ্যন, হুৱে ডিড PM নৰেন্দ্ৰ মোদী ইনগ্ৰেটেড ইণ্ডিয়াছ ফাৰ্ষ্ট আণ্ডাৰ ৱাটাৰ মেট্ৰ' ছাৰ্ভিচ? ভাৰতৰ কোনখন ৰাজ্যত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আণ্ডাৰ ৱাটাৰ মেট্ৰ' ছাৰ্ভিচ লঞ্চ কৰিছে? উত্তৰ হৈছে কলকাতা চহৰত এই ফাৰ্ষ্ট আণ্ডাৰ ৱাটাৰ মেট্ৰ' ছাৰ্ভিচ লঞ্চ কৰা হৈছে। এই কলকাতা চহৰৰ হুগলী ৰিভাৰৰ মাজেৰে প্ৰায় 5 মিটাৰ তলৰে এই ৱাটাৰ মেট্ৰ' ছাৰ্ভিচ লঞ্চ কৰা হৈছে। তো আজি ভিডিঅ' ইমানখিনি আছিলে, ধন্যবাদ।